ভয়ংকৰ আৰু একোৱে হ'ব নোৱাৰে কিমান নৃশংস হলে বন্ধুৱে এনে কাম কৰিব পাৰে কিমান নৃশংস হলে বন্ধুৱে বন্ধুক কাটি আঞ্জা বনাই খাব পাৰে আসলতে ঘটনাটো হৈছে এনে ধৰণৰ হৃদয় নামৰ এগৰাকী যুৱকে কিছু বছৰ পূৰ্বে চিনাকি হৈছিল কেইজনমান পাহাৰীয়া বন্ধুৰ সৈতে একেলগে বন্ধুৰ সৈতে এখন মুৰ্গী ফাৰ্মতো কাম কৰি আছিল আৰু এই কৰ্মসূত্ৰে একেলগে বনৰীয়া জন্তুৰ মাংস ভক্ষণ কৰিছিল কিন্তু সেই বন্ধুৰ দলটোৱে এই চলিত মাহৰ প্ৰথম ভাগত অপহৰণ কৰে হৃদয় নামৰ এগৰাকী যুৱকক আৰু হৃদয়ক এৰি দিবলৈ বিচাৰি ঘৰৰ পৰা 15 লাখ টকা দাবী কৰে 15 লাখ টকা দিবলৈ হৃদয়ৰ ঘৰৰ পৰা সক্ষম নহয় শেষত 2 লাখ টকাত মান্তি হয় বন্ধুৰ ৰূপত থকা অপহৰণকাৰী দলটো আৰু হৃদয়ৰ পিতৃৰ পৰা 2 লাখ টকা আদায় লৈ হৃদয়ক এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু অপহৰণকাৰী দলটোৱে এই টকা লৈ আঁতৰি যায় আৰু নৃশংস অপহৰণকাৰী দলটোৱে এই হৃদয়ক মুক্তি দিয়াৰ পৰিৱৰ্তে হত্যা কৰি তাৰ মাংস আঞ্জা কৰি খায় এইফালে পুত্ৰ ঘৰলৈ ঘূৰি নহাত পিতৃ কাষ চাপে আৰক্ষীক লগত লৈ ওচৰৰে কাষৰ পাহাৰত বিচাৰ খোচাৰ কৰাত পাহাৰৰ মাজত উদ্ধাৰ হয় যুৱকগৰাকীৰ হাড় শেষত আৰক্ষীয়ে অতি তীব্ৰ অভিযান চলাই এই বন্ধুৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পিছে গ্ৰেপ্তাৰৰ সময়ত গণপহাৰত মৃত্যু হয় দলটোৰ মাষ্টাৰ মাইণ্ড উমং সিং মামাৰ আৰু এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছে বাংলাদেশৰ সত্ৰেগামত News Desk Report, Dapur Live 24.